Hi friends, welcome to my DB YouTube channel. পুনৰ আহিছো যে নতুন ভিডিঅ' আপলোডৰ মাজলৈ। আজি মই যাব লাইছো মিনতি ঘৰলে কিবা মানে ভিডিঅ' শুটিং কৰিব তো মাতিছিলে মিনতি আৰু মোৰ লগত যাব চিনি পাইছে সকলোৱে চুনচুনি ই মানে মাজতে ধেমাজিত আছিলেগে কৰ্মশালা দি আছিলে ন কৰ্মশালা দি পেলাই পাইছেহি আৰু আকৌ আজি যাম বুলি শুটিং এটা কৰি আহো ভিডিঅ' বনাব বহুত দিন কাকো হুহাব পৰা নাই আজি হুহাবলৈ চেষ্টা কৰিবৰ কাৰণে আমি ভিডিঅ' বনাবলৈ গৈ আছো মিনতি ঘৰলৈ চ' চাই থাকক ভিডিঅ'টো কন্টিনিউ আৰু মোৰ চেনেলটো লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বলক আমি যাওঁ এতিয়া মিনতি ঘৰলৈ ফ্ৰেণ্ডছ আহি পালোহি আমি পবিত্ৰহঁতৰ গাঁৱত আৰু বৰ্তমান আছো আমি ৰাতুলৰ ঘৰৰ ওচৰত মানে শুই দিওঁ চ' মোৰ লগত আছে আমাৰ গম পাইছিলে আহিছিলে দেখিছিলে আৰু এতিয়া এইটো কিতাপ চক কি একদম চুলি কেইডাল পুৰা মেলি দিলে আৰু লগাই ললো পাউডাৰ অকণ ঘঁহি ললো শ্বুটিং কৰিম এতিয়া চাই থাকিব আপোনালোক সকলোৱে আমাৰ নতুন নতুন ভিডিঅ'বোৰ আহিছে এতিয়া চাব সকলোৱে আৰু ইয়াৰ চেনেলটোৰ লগতে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰি দিব এই ধেমাজি গৈ কিবা এটা খাই আহিলে যেন লাগিছে ইমান মুখ চুখ ফুলি গৈছে তাৰ দেখিছে না একদম পুৰা আজি মানে একণ আৰু মানে ভিডিঅ' মানে একণ ওলাব আজি আৰু মানে একেবাৰে একদম হাইলা খাৰ একদম মানে দেৱী মানে তাৰপিছত এজন দাদা আছে দাদাক দেখিছো দাদাৰো চেনেল এটা নতুনকে খুলিছে এজনো মানে প্ৰথম ওলাই আহিছে জীৱনৰ বাটে ঘাটে চেনেলটো চাবলৈ আপোনালোকে নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব হয় আৰু এতিয়া বৰ্তমান গৈ আছে শইকীয়া সংসাৰ ন শইকীয়া সংসাৰ আপোনালোকে চাবলৈ নিশ্চয় নাপাহৰিব হয় হয় ঠিক আছে তেনেহ'লে আমি ভিতৰলৈ যাওঁ আছে সকলো আৰু কেইজনমান যুৱক দেখিছো ইয়াত বহি আছে তেওঁলোকেও ভিডিঅ' হয়তো আহিছে তেওঁলোকে বনাই আছে তেওঁলোকৰ চেনেল আছে নিজৰ কাৰ চেনেল আছে তোমালোকৰ ইউটিউবৰ মোৰ আছে বাবা তোমাৰ আছে ন নামটো কৈ দিবা চেনেলৰ অভিজিত বয় চেনেল অভিজিত বয় ন বাকী তোমালোকৰ ভিডিঅ' কেনেকুৱা ধৰণৰ দিয়া হয় এই মোৰ ভাওনা ভিডিঅ' দিয়া হয় ভাওনা তেনেকুৱা টাইপৰ ন আৰু লগতে আমাৰ এইগৰাকী চিনি পাইলেই মিনতি এই ভিডিঅ' বনাই আছো আৰু দেই আৰু এজনী স্পেচিয়েল আমাৰ আজি বহুত নম্বৰত লাগিছে সি আৰু এজনী চিনি পাইছে একদম আমাৰ শুই দিওঁ ডাইলগ এটা কৈ দিয়া আকৌ ডাইলগ এটা কৈ দিয়া ডাইলগৰ হেৰিয়ত শুনিব কাহিনী বিলাকত শুনিব মোৰ এটা নতুনকৈ ইউটিউব চেনেল খুলিছো খুৰিদৌ মাইনা অফিচিয়েল আপোনালোক সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আমি তাত জমনি ভিডিঅ' মিনতি মোৰ ভিডিঅ' থাকিব প্ৰায় চাব আৰু ই আহিলে এতিয়া ভিডিঅ' বনাবলৈ ভাল লাগিলে দুষ্মন্ত বাকী এই জহনী যোৱাটো বহুত দিনৰ পৰা অহা নাই মোৰ ওচৰলৈ বঢ়িয়া চব সকলো এনেদৰে ৰেডি হৈছে আৰু আজি তিনিজনী ওলাব আমাৰ মিনতি খুৰিদৌ আৰু চুনচুনি চ' ওলাব আৰু মাজে মাজে মোৰ আই অসমী ইউটিউব চেনেলটো তেওঁলোকে ভিডিঅ' কৰিব আপোনালোকে চাবলৈ পাব বাকী বলকচোন আজি কিনো ভিডিঅ' শ্বুটিং কৰে তেওঁলোকে আমি তাৰ কিছু দৃশ্য উপভোগ কৰোঁ শ্বুটিং কৰি থকা হৈছে খুৰিদৌৰ পৰা একদম ডাইলগ কৈ আছে খেপ যদি খুৰিদৌজনী বস্তু কাম হয় জানে নহয় তেওঁলোকে ভিডিঅ'ত দেখিছে নহয় চ' এনেদৰে ভিডিঅ' বনাই আছে মিনতিও টপিকৰ কথা পুৰা চিন্তা কৰি আছে চাওঁচোন আহক কেনেদৰে শ্বুটিং কৰিছে আকৌ এবাৰ চাওঁ আহক তাই বেটিয়ে মানে মনে মনে মানুহটোক লিষ্ট দিলে আজি ময়ো দিম আকৌ লিষ্ট ধুনীয়া চাদৰ আনি দিছে মোকো আনি দিব নোৱাৰিলে শুনক মোক বস্তু বহুত লাগিব আনি দিব পাৰিব না আনি দিব কওক হৰলিক্স লাগিব মোক প্ৰথমে ফিগাৰটো কিমান খিনাই গৈছো দেখা নাই আৰু শুনকচোন মেট্ৰিকটাও আনি দিবচোন পাউডাৰ এটা আনি দিব চব বস্তু লাগিব মোক হ'ব আই চিন্তা নকৰিবি মই যি পাওঁ আনি দিম বাৰু এই তাই নকবি আকৌ প্ৰথমতে বজাৰলৈ ওলালে নি ৰবচোন এইটো মোনা লওক মোক খালে বস্তু ধেৰ আনি দিব লাগে হেৰি নহয় আলু দাইল চাউল চব লৈ আহিব আৰু হেৰি নহয় এই বজাৰ পৰা আহোঁতে নৱৰত্নৰ তেল এটা লৈ আহিবচোন ইমান মাথাটো বিষাই সেইটো আনি দিলে ভাল পাওঁ আৰু সেই ষ্টাইলিছ বস্তুবিলাক আনি পেলাই অলৰেডি তেওঁলোকৰ এটা এপিছডৰ শ্বুটিং হৈ গৈছে বৰ্তমান তাৰপিছত এতিয়া শ্বুটিং আছে আমাৰ লগত চ' ময়ো অকণমান ওলাম আৰু আজি বহুত দিনৰ পিছত এটা অভিনয়ত চ' আপোনালোকে চাবলৈ পাব
ভিডিঅ'টো চ' ব'লকচোন বাৰু কেনেকুৱা ধৰণৰ শ্বুটিং হয় এইটো মানে এপিছড চবকক অলপ দেখুৱাওঁ এতিয়া আমাৰ খুইদেউ আহি গ'ল একদম নিজৰ ৰিয়েল গেটআপত চ' খুইদেউ এটা নতুন চেনেল খুলিছে গম পাইছে আপোনালোকে চ' চেনেলটোৰ নামটো কি আছিলে খুইদেউ মাইনা অফিচিয়েল খুইদেউ মাইনা অফিচিয়েল যদি খুইদেউক চাবলৈ মন আছে ভিডিঅ'ত আপোনালোকৰ তেনেহ'লে খুইদেউ মাইনা অফিচিয়েল ইউটিউব চেনেলটো চাৰ্চ কৰিব আৰু তাৰপিছত তাত গৈ পেলাই আপোনালোকে তেওঁৰ ভিডিঅ'বোৰ চাব পাৰিব আৰু হাস্যৰ ৰস ল'ব পাৰিব আৰু যিমান পাৰে তেওঁক মৰম দিব আশীৰ্বাদ দিব আৰু তেওঁক আগুৱাই লৈ যাব শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক আৰু ছাবস্ক্ৰাইব কৰি দিব এওঁৰ যিটো চেনেল আছে তাৰ লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত মই দি দিম তো চাব পাৰিব আপোনালোকে আৰু খুইদেউৱে কিন্তু বহুত ধুনীয়া ভাওনা কৰে যথেষ্ট ভাওনা জগতখনতো আগুৱাই গৈ আছে আৰু কিবা ক'বানে তোমাৰ অভিনয় জগতখনক লগত লৈ অভিনয় জগতখন মানে ভাল পাওঁ অভিনয় কৰি বৰ্তমান আমি এতিয়া মহিলা হৈ অভিনয় বনাই আছোঁ যিহেতু মহিলা কাপোৰেই পিন্ধিব লাগিব বিশেষকৈ সেইটোৱে ক'ব লাগিব যিহেতু বহুত নিগেটিভ কমেণ্ট আহে মহিলা হৈ ভিডিঅ' বনালে বা চাদৰ মেখেলা পিন্ধি পৰিধান কৰি পেলাই বা ভিডিঅ' বনালে যাতে কোনেও বেয়া কমেণ্ট নিদিয়ে আমি জেনেৰেল এনেকেই থাকোঁ তেনেকৈ নাথাকোঁ বা খুৰীদেউৰ গতে সেইকাৰণে কোনেও যাতে বেয়া কমেণ্ট নিদিয়ে হয় এইটো এটা খুব ভাল কথা তেওঁলোকে আজি পুৰুষ হৈ মহিলা চৰিত্ৰত অভিনয় কৰিছে এইটো একচুৱেলি ৰাইজক হহুৱাবৰ কাৰণে ৰাইজৰ মন ভাল কৰিবৰ কাৰণে তেওঁলোকে এনেদৰে ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছে গতিকে আপোনালোকে যদি কমেণ্ট কিছুমানে দিয়ে ভিডিঅ' দেখিছোঁ আমি কিন্তু সেইটো বেয়া মাইণ্ডত নল'ব আপোনালোকে আপোনালোকে বস্তু এটা ভাল মাইণ্ডত ল'লে সেই বস্তুটো ভাল হ'ব অভিনয় ইমান নাজানো বাকী ধৰি লোৱা মহিলা অভিনয় কৰিছোঁ মহিলা কাপোৰে পিন্ধিব লাগিব বা পুৰুষ অভিনয় কৰিছোঁ পুৰুষ পিন্ধিব লাগিব বোলে বুঢ়ী হ'লেও বুঢ়ী মানুহৰ কাপোৰ পিন্ধিব লাগিব সেই আচলতে তেনেকুৱা সেইকাৰণে কোনেও যাতে বেয়া নকয় অভিনয় যিটো ভাল কথা আৰু ৰাইজে নিশ্চয় ভাল পায় ভাল পোৱাসকলে ভাল পাব বেয়া পোৱাসকলে বেয়া পোৱাটো কোনো ক'বলগীয়া নাই গতিকে আশা কৰোঁ আমি সদায় ৰাইজে ভাল পাবৰ কাৰণে আমি ৰাইজৰ কাৰণে কাম কৰি যাম সেইটোৱে আমাৰ উদ্দেশ্য চ' এতিয়া মিনতি এটা চৰ্ট হৈ গৈছে মিনতি মানে এজনী বহুত ধনী ঘৰ মানে তাই মানে ঘৰত মানে গেছ নাই এইফালে ধনী ঘৰ এইফালে ঘৰত গেছ নাই আকৌ এতিয়া চুনচুনি ঘৰত ভাত খাবলৈ আহিব এই মানে যাৰ ঘৰত মানে খুচৰি ফুৰে মানে সেইটো মানে বুজি পাইছে নহয় কেৰেক্টাৰটো পিছত দেখিবলৈ পাব আৰু চুনচুনি মানে এতিয়া বৰ ডাংকাচি কেৰেক্টাৰ এটা অভিনয় কৰিব তো আহকচোন চুনচুনি ডাইৰেক্ট মানে যিটো ডাংকাচি কেৰেক্টাৰটো আমি উপভোগ কৰিম যাওঁ নে কি